Good morning everyone. আশা কৰো সকলোৱে ভালে আছে। So মই আজি আপোনালোকৰ বাবে কেবিনেট মিনিষ্টাৰ্ছ অফ ইণ্ডিয়া ইন 2023 ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। আৰু প্ৰথম কোৱেশ্চন হ'ব, হু ইজ দ্য কাৰেণ্ট প্ৰেসিডেন্ট অফ ইণ্ডিয়া? এনসাৰ, দ্ৰৌপদী মুৰ্মু। ভাইস প্ৰেসিডেন্ট, জগদীপ ধনখড়। প্ৰাইম মিনিষ্টাৰ, নৰেন্দ্ৰ মোদী। হোম মিনিষ্টাৰ, অমিত শাহ। ডিফেন্স মিনিষ্টাৰ, ৰাজনাথ সিং। হেল্থ মিনিষ্টাৰ, মনসুখ মাণ্ডাভিয়া। ল মিনিষ্টাৰ, কিৰেণ ৰিজিজু। এগ্ৰিকালচাৰ মিনিষ্টাৰ, নৰেন্দ্ৰ সিং তোমৰ। ফৰেইন মিনিষ্টাৰ, সুব্ৰমণ্যম জয়শংকৰ। ফাইনেন্স মিনিষ্টাৰ, নিৰ্মলা সীতাৰামন। এডুকেশ্যন মিনিষ্টাৰ, ধৰ্মেন্দ্ৰ প্ৰধান। কাৰেণ্ট স্পৰ্টছ মিনিষ্টাৰ, অনুৰাগ ঠাকুৰ। ৰেলৱেজ মিনিষ্টাৰ, অশ্বিনী বৈষ্ণৱ। টেক্সটাইলছ মিনিষ্টাৰ, শ্ৰী পীয়ূষ গোৱেল। ট্ৰান্সপোৰ্ট মিনিষ্টাৰ, নীতিন জয়ৰাম গডকৰী। উমেন এণ্ড চাইল্ড মিনিষ্টাৰ, স্মৃতি ইৰাণী। এনভাইৰনমেণ্ট মিনিষ্টাৰ, ভূপেন্দৰ যাদৱ। ইলেক্ট্ৰিচিটি মিনিষ্টাৰ, ৰাজকুমাৰ সিং। সায়েন্স মিনিষ্টাৰ, ডক্টৰ জিতেন্দ্ৰ সিং। ষ্টীল মিনিষ্টাৰ, ৰামচন্দ্ৰ প্ৰসাদ সিং। সো এইখিনিতে আমাৰ ভিডিঅ'খন সমাপ্ত কৰিল। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা হ'লেও সহায় হ'ব। সো যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হয় তেন্তে নিশ্চয় ভিডিঅ'খন শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।